সকলোলৈকে ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। বিলম্বিত তালখনত ঘাটটো আগত যিটো চলি আছিলে সেইটো বজালে ভাল হ'ব, ই নহ'লে মধ্যঘৰলৈ গুচি যায়। ধিন তাত যে বজোৱা হৈছে বাদকজনক কৈছোঁ, বাকী খুব ভাল হৈছে। কিন্তু মধ্যলৰ যিটো সুৰ তাক অকণমান যদি ৰসাল কৰে ভাল হ'ব। তেতিয়া ভকতিৰ যিটো একদম আচল অৰ্থত যিটো ৰস দেই মধ্যলয়ৰ সুৰটো। আৰু নামভাগ সকলো জানে, ভাগৱতৰ আৰু পাতনি সকলো জানে, খুব সুন্দৰ এভাগ নাম। আৰু যে নাম লোৱা কলিকালৰ প্ৰজা, হয়নে? নাম লৈ গতি পালে পৰীক্ষিত ৰজা, সেইটো আমি যেতিয়া উপদেশ দিছোঁ তাৰ পাছত কিন্তু এটা পদ দিলে ভাল হ'ব যে কৃষ্ণ গুণ নাম যশ অমৃত সমান তনু মনে চিতে হবে কৰিও কীৰ্তন। পদ আছে কিন্তু সময়ৰ অভাৱতহে আমি দিয়া নাই। সেইটো পদটো দিব লাগিব, তেতিয়াহে ই সম্পূৰ্ণ হ'ব নে কিবা কৰি হ'লেও অকণমান গায়কীটো গাই দি আছোঁ। হে ৰাম ৰাম শুনা সামাজিক জন মহাভাগৱত আতপৰে আন পুণ্য নাহি কে কলিত। সেইটোত কওঁ এইটো কৃষ্ণ গুণ নাম যশ অমৃত সমান তনু মন চিতে হবে কৰিও কীৰ্তন। সেইটোৱে সেই পদটো দি নাম, তাৰপিছত আকৌ আমি নাম লোৱা সেইটো ঘোষাটো নুঘুকিলেও হৈ যাব। ঘোষাটো তেতিয়া নুঘুকিলেও হৈ যাব। তনু মন চিতে হবে কৰিও কীৰ্তন, তনু মন চিতে হবে কৰিও কীৰ্তন, অ ৰামজয় হৰি। কিছুমান যিহেতু প্ৰতিযোগিতা নিৰ্দিষ্ট সময়ৰ ভিতৰত যেতিয়া বিষয়টো আমি ভৰাব লাগিব, কিছুমান বস্তু বুদ্ধিয়ে কৰিব লাগিব। সন্ধিৰ বা বুদ্ধিয়ে কথা বুলি কয় যে, সেইটো এটা টেলেণ্ট। আপোনালোকৰ আৰু এটা বস্তু খুব ভাল পালোঁ, কোনো এটা দলে লোৱা নাই, মাইক্ৰফোন সদায় কুৰাচাত দুজনীৰ মাজত ল'ব লাগিব, তেতিয়া প্ৰত্যেকৰে মাতটো ওলায়। ইয়াতে মই যিমান দল দেখিলোঁ এগৰাকীয়ে মুখৰ আগত মাইক্ৰফোনটো ল'ব, তেওঁলোকৰ মাতকেইটা তেকে ওলাব, বাকীখিনি ফিনিছ কৰি দিব। বাকীখিনি নাই। আপোনালোকে এই চিষ্টেমটো ভাল লাগিলে, এনেকৈ ল'ব সদায়। সেইটো এটা প্ৰতিভা। মাইক্ৰফোনটো কেনেকৈ ধৰণে নিয়ন্ত্ৰণ কৰিছে, কাৰণ আমি এই মাইক্ৰফোনটোৰ জৰিয়তেহে আপোনালোকৰ শব্দ আমি কাণত কৰিম। মই দেখিছে চাগে চাউণ্ডৰ ভাইটিটো কথনি বা মই খুচি পিন্ধি আছোঁ, ওলোটা পালোটা কৰি থাকে, চাউণ্ড এফেক্ট লগাই। মই কৈছোঁ মই চাউণ্ডৰ বাপেক বুলি কৈছোঁ, মোৰ ঘৰত ষ্টুডিঅ' আছে, মই চাউণ্ড জানো। কি সেই মৰিগাঁও ভাইটিহঁতক এনেকুৱা চাউণ্ড এফেক্ট লগাই দিছে য'ত ভইচটো ইক' হৈছে, আমি শুনিব পৰা নাই। বহু কথা আছে, কাৰণ শব্দ ব্ৰহ্ম। এটা শব্দ যেতিয়া ইয়াক আমি প্ৰত্যেক কৰি শব্দটোৰ উচ্চাৰণতে ইয়াৰ অৰ্থ প্ৰকাশ পাব, ইয়াৰ ভাৱাৰ্থ প্ৰকাশ পাব লাগিব। মাইক্ৰফোনটো ব্যৱহাৰটো বৰ সহজ কথা নহয়। যে যেতিয়া প্ৰতিযোগিতা হৈছে, ভালৰ মাজত যেতিয়া আমি ভাল বাচিব লাগিব, বহু কথা চাব লাগিব। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি হৰি ৰাম 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 ইৰা নিগ্ৰহীল কলি ভৈৰ সত্য ব্যৱস্থা ও জগত ব্যাপিল পৰীক্ষিত
মৃগয়াৰ হেতু গয়া বনে উপস্থিত বনত ভ্ৰমন্তে ৰাজা মহাক্লান্ত ভৈলা ক্ষুধায়ে তৃষ্ণায়ে জল বিচাৰিবে লৈলা ৰাম ৰাম বিচাৰি নাপাত জল হুয়া মহাশান্ত একয়াশ্ৰমক দেখি তাতে পখিলন্ত চাৰিওফালে দৃষ্টি দিয়া পালে সমিধা দেখিল এক মুনি কৰিয়াছে ধ্যান দেখিল এক মুনি কৰিয়াছে হে মুনি পৰমুক কৰা জলদান শুকায়ন্থ কণ্ঠ মূৰ ছুটি যাই প্ৰাণ দুনাই দুনাই মাতন্ত মুনি নেদেখ মি ধান
বুদ্ধি একচিতে কৰি আছে ধ্যান ভৈল ব্ৰহ্মময় নাই গাঁৱত আছে তন শুনা পাই সমিধান ৰাজাৰ ক্ৰোধ ভৈল কৃষ্ণায়ে পীড়িত নৃপ খুজি নাপায় পানী কৌৰিলন্ত কোপ সমীকক মহামানী ক্ৰোধা হুয়া মৰা সাপক তুলি ধনু ৰাগে সমীকৰ গলতয়া লীলা মহাৰাগে নামৰা চিংগি খাপ দিয়া আছে জানি আনি প্ৰতি সপ্তম দিনত দংশী বেকত তক্ষকে সম্প্ৰতি এই নাম গৃহন্ধ কোপে পৰি কৰি